নমস্কাৰ। আজি পুনৰ আগবঢ়াইছোঁ ৰাতুল ডেকাৰ আন এটি কবিতাটিৰ শিৰোনাম প্ৰেম। প্ৰেম মানেনো কি? ইজনে সিজনক ভাল পোৱাটোৱে জানো প্ৰেম? যদিহে নাথাকে প্ৰেমত বিশ্বাস আৰু অভিমান, সেই প্ৰেম হ'ব মিঠা অভিনীত প্ৰেম। অভিনয় মানেনো কি? অভিনয় হৈছে এটি কলা, ক্ৰুটিপূৰ্ণ ব্যক্তিত্বৰে সাৰুৱা ভাষাৰে সকলোৰে মন জয় কৰিব পৰা এক বিশুদ্ধ কলা। কিন্তু ইয়াত নাথাকে কোনো অনুতাপ আৰু বিষাদ। আজিৰ প্ৰেম বিকলাংগ শৰীৰত নাথাকে যেনেকৈ কাৰোবাৰ হাত, কাৰোবাৰ ভৰি, কাৰোবাৰ চকু, ঠিক তেনেকৈ আজিৰ প্ৰেমতো নাথাকে চিঠিৰ মাদকতা, গোপনে সাঁচি ৰখা অপূৰ্ব প্ৰেমৰ ভাণ্ডাৰ। জীৱৰ শৰীৰত যেনেকৈ স্থাপন কৰা হয় কৃত্ৰিম অংগ, আজিৰ প্ৰেমতো একেই সমাহাৰ, লেপটপ, মোবাইলৰ ব্যংগ। বাহ, আজিৰ প্ৰজন্ম, আজিৰ কৃত্ৰিম প্ৰেম। অনুৰোধ তোমালোক সকলোকে, মোক কলংকিত নকৰিবা, মোক মোৰ মাজতেই জীয়াই থাকিবলৈ দিয়া। কাৰণ মই প্ৰেম। জগতৰ হৃদয়ে হৃদয়ে তোমালোকক অনুপ্ৰাণিত কৰা প্ৰেম যে ময়েই প্ৰেম।